নকওঁ মই ক'ব বিচৰা নাই এখন শিক্ষা অনুষ্ঠানৰ নামটো জড়িত হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজো আপোনাক সুধিব বিচাৰিছো বা নতুন প্ৰজন্মৰ যুৱক হিচাপে জানিব বিচাৰিছো যে আপুনি কংগ্ৰেছৰ বিষয়ে খুব সমালোচনা কৰি থাকে কংগ্ৰেছে আমুক কৰিলে কংগ্ৰেছে তামুক কৰিলে আৰে কংগ্ৰেছে বেয়া কৰিছিলে কাৰণে আপোনাক চকীখনত ৰাইজে বহাইছিলে আপুনি নিজে বহিছে নে ৰাইজে বহিছে সেইটো এটা বেলেগ চেপ্টাৰ বা বেলেগ এটা মেটাৰ কিন্তু আপুনি যেতিয়া কংগ্ৰেছত আছিলে মোৰ তেতিয়া হয়তো আমাৰ নতুন প্ৰজন্মৰ যুৱকসকলৰ মনত আছে যে গুৱাহাটী উন্নয়ন মিনিষ্টাৰ আপুনি আছিলে বা মন্ত্ৰী আপুনি আছিলে তেতিয়াৰ দিনত কিছুমান কৃত্ৰিম বানৰ কাৰণে কিছুমান সমস্যা আছিলে বা সমাধান কৰিবৰ কাৰণে আপুনি কিছুমান প্ৰজেক্ট লৈছিলে সেই প্ৰজেক্টবোৰ আচলতে কি হ'ল এইবোৰ ধোৱা চাঙত উঠিল নে কি হ'ল এইটো আপুনি জানে বা কেতিয়াবা যদি আপোনাৰ সময় হয় সেয়া প্ৰশ্ন উত্তৰ দিব আপুনি অযথা মানুহক ৰাজনীতি কৰিবলৈ গৈ আপুনি মানুহক বিভ্ৰান্তি নকৰিব বা বিভ্ৰান্তিৰ সৃষ্টি নকৰাব কাৰণটো কি জানেনে মানুহে খুব বেছি দুখ পায় সেই বস্তুটোত চাওক আপোনাক অসমৰ ৰাইজে আপোনাক মৰম কৰিছে না হিয়া খুলি মৰম কৰিছে আৰু আপুনি জানে যে অসমৰ ৰাইজ খুব আৱেগিক বা খুব মৰমীয়াল বা খুব বেছি মৰম দিব জানে গতিকে তাৰ সেই ফাইদা আপুনি উঠাই আপুনি ব্যক্তিগত শিক্ষা অনুষ্ঠান এখনক আপুনি দায় দিব সেইটো নহয় কাৰণ গুৱাহাটী উন্নয়ন মন্ত্ৰী আপুনি আগতেও আছিলে কংগ্ৰেছৰ দিনত এতিয়া বিজেপি দিনততো আপুনি মুখ্যমন্ত্ৰী আপুনিতো প্ৰত্যেকটো ইস্তেহাৰতো আপুনি যে কৈ আছে যে গুৱাহাটী কৃত্ৰিম বানৰ সমস্যাটো আমি সমাধান কৰিম গতিকে আপোনালোকে সমাধান কৰিব লাগে আপোনালোকে উধাই মুধাই কাবাক আপোনালোকে সমালোচনা কৰাত লাগি আছে আৰু সমালোচনা কৰি থকা আগত বা সমালোচনা কৰাৰ আগত আপোনালোকে বস্তুটো চালি জাৰি চাব লাগে ক'ত সমাধানটো সমস্যাটো হৈ আছে সেই বস্তুটো নাচাই শিক্ষা অনুষ্ঠান আৰু সেইখন শিক্ষা অনুষ্ঠান আগতে নাছিলে আগতে কি কৃত্ৰিম বানপানী হোৱা নাছিল নেকি হৈছিলে এতিয়া বেছি হৈছে কিয় হৈছে সেইবোৰ আপোনালোকে সাৰ্ভে কৰক সেইবোৰ চোৱা চিতা কৰক বিভিন্ন দল সংগঠনক মাতি আনক আলোচনা কৰক আলোচনাৰ মাধ্যমেৰে আপোনালোকে সেইটো সমস্যা সমাধান কৰিবলৈ সৃষ্টি কৰক বাৰম্বাৰ আপোনালোকে বা আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ মানে যিসকল লোক আছে তেখেতসকলে আপোনালোকে মানে কিয় তেনেকে খুব বেছি মানে কিবা কৰি আছে মই ধৰিব পৰা নাই কিবা বুলি এতিয়া কি ক'ম মোৰ ওচৰত শব্দ অহা নাই যে মানুহবোৰক কিয় ইমান আপোনালোকে হাৰাশাস্তি কৰি আছে কিবা এটাতো সলিউশন ওলাওক স্মাৰ্ট চিটি কৈ থাকিলে হ'ব জানো সেইটো এক নম্বৰ গ'ল দুই নম্বৰতে আপুনি গৌৰৱ গগৈ খুব সমালোচনা কৰি থাকে গৌৰৱ গগৈ ডাঙৰীয়াই আহিব লগা দিনত আমাৰ বিশ্বাস তেওঁ এজন ভাল মুখ্যমন্ত্ৰী দাবীদাৰ বা ভাল মুখ্যমন্ত্ৰী এজন তেওঁ ব্যক্তি তেওঁ ভৱিষ্যত খুব সুন্দৰ বা অসমৰ ৰাইজেও তেখেতক বা তেওঁক কিবা এটা আশা কৰিছে আশাটো কি কৰিছে জানেনে কাৰণ চাওক তেখেতে ৰাজনীতি কৰিছে যদিও বহুত ভাল ধৰণে ৰাজনীতি কৰিছে মানে পৰিপক্ক ৰাজনীতি কৰিছে গতিকে স্বাভাৱিক কথা সেইকাৰণে অসমৰ ৰাইজে আঁকোৱালি লৈছে কিন্তু গৌৰৱ গগৈ এজন যিজন গৌৰৱ গগৈ আপোনালোকে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া সমালোচনা কৰিছিল যে মতা মাছ আৰু মাইকী মাছ সেই মতা মাছ আৰু মাইকী মাছে আজিৰ দিনত দিল্লী কপাই আছে উজনিৰ পৰা নামনি কপাই আছে উজনিত ইটোৰ পিছত সিটো বিজেপি নেতা কংগ্ৰেছলৈ ঢাপলি মাৰিছে মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ জইন কৰিছে বা বিজেপিৰ পৰা কংগ্ৰেছলৈ ঢাপলি মেলিছে কাৰণটো কি জানেন নাই মানুহ অতিষ্ঠ হৈ গৈছে মানুহৰ ইমান বেছি হাৰাশাস্তি পাইছে সেইটো কোনো ক'বলৈ ভাষা নাই মানুহে প্ৰকাশ কৰিব পৰা নাই কাৰ থ্ৰুৱেদি প্ৰকাশ কৰিব বা সামাজিক মাধ্যমৰ থ্ৰুৱেদি প্ৰকাশ কৰিব লাগিব কোনো চেনেলতো ইণ্টাৰভিউ নলয় গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে আৰু 3 নম্বৰ প্ৰশ্নটো এনেকুৱা যে চাওক কংগ্ৰেছে কি কৰিছিল সেইবোৰ সমালোচনা কৰি লাভ নাই গৌৰৱ গগৈ কি কৰি আছে ভূপেন বৰা ডাঙৰীয়া কি কৰি আছে সেইবোৰ আপোনাৰ সমালোচনা কৰিবৰ প্ৰয়োজন নাই আপুনি কি কৰিছে সেইটো বস্তু আপুনি মানুহক ক'বলৈ চেষ্টা কৰক মানুহক বুজাবলৈ চেষ্টা কৰক হুৰাহুৰে মূল্য বৃদ্ধি হৈছে আজিৰ দিনত নতুন প্ৰজন্মৰ যুৱক হিচাপে মই ক'ব খুজিছো আপোনাক বা জনাব বিচাৰো যে চাওক নিবনুৱা সংখ্যা দিনক দিনে বৃদ্ধি পাইছে কিমান বৃদ্ধি পাইছে আপুনি এবাৰ চাওকচোন আৰু অসমৰ ল'ৰা ছোৱালীয়ে সৰু সুৰা ঠিকা ঠুকলি এটা কৰিবলৈ আজিৰ দিন পৰা নাই সক্ষম হোৱা নাই কাৰণটো কি জানেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া 100 কোটি টকা মানে 10 কোটি টকা এটা পেকেজৰ কাম কৰিব নোৱাৰে অসমৰ এজন খিলঞ্জীয়া যুৱকে বা অসমৰ জনজাতীয় লোক হিচাপে বা এজন যুৱক হিচাপে 10 কোটি টকাৰ কাম এটা কৰিব নোৱাৰে কাৰণ 10 কোটি টকা
তেওঁৰ ওচৰত থাকিব লাগিব তাৰপিছত সিকিউৰিটি বেনিফিট এটা জমা ল'ব তাৰ বিনিময়ত কামটো টেন্ডাৰ হ'ব বহুত দীঘলীয়া এটা প্ৰসেছ থাকে সেইটো কাৰণে আগতে যদি অলপ সৰু সুৰাকে যদি কোনোবাই ঠিকা ঠুকুলি কৰিব পাৰিছিলে কিন্তু এতিয়া পৰা নাই কাৰণটো কি জানে যেতিয়াই আপুনি চকীখনত বহিল মুখ্যমন্ত্ৰী চকীখনত তেতিয়াৰ পৰাই আপুনি পেকেজৰ মানে পেকেজ লৈ আহিলে 10 কোটি পেকেজ 20 কোটি পেকেজ আৰে অসমীয়া লয়া এটাক 10 কোটি টকাৰ লোন দিব বিনা মৰ্টগেজত নিদিয়ে তো তেওঁ কেনেকৈ কামটো কৰিব আপুনি এবাৰ ভাবি চাওক কথাটো সত্য নে অসত্য মই নতুন প্ৰজন্মৰ যুৱক হিচাপে সেইটো আপোনাক শুধৰাই দিব বিচাৰিছো বা আপোনাক শুধৰণি কৰি দিবলৈ চেষ্টা কৰিছো প্ৰয়াস কৰিছো আপোনাক সমালোচনা কৰা নাই আপোনাক শুধৰণি কৰি দিছো চাওক ৰাজনীতি জায়গাতে থাকিব পাৱাৰটো আপোনাৰ খন্তেকীয়া 5 বছৰৰ কাৰণে ৰাইজে পাৱাৰটো দিয়ে তাৰ পিছত ৰাইজে কেনেকৈ কাঢ়ি লৈ আহিব লাগে ৰাইজেও জানে গতিকে আপুনি